নমস্কাৰ বন্ধুসকল, তোমালোকৰ কাৰণে মই আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম কেইটামান ইংলিছ চেণ্টেঞ্চ। তোমালোকে ইংৰাজী চেণ্টেঞ্চ কেইটা শিকি লোৱা। আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। চ' প্ৰথমটো চেণ্টেঞ্চ, উই শ্বেল গ' টু পৰী আফটাৰ 3 মান্থ। 3 মাহ পিছত আমি পৰীলৈ যাম। তাৰপিছত হি উইল কাম বেক আফটাৰ 15 আগষ্ট। তেওঁ 15 আগষ্টৰ পিছত ঘূৰি আহিব। She read there before you. তোমাৰ আগতে তেওঁ তাত গৈ পাইছিল। I shall go to your house before Saturday next. অহা শনিবাৰৰ আগতে মই তোমালোকৰ ঘৰলৈ যাম। We shall finish the work within this week. এই সপ্তাহৰ ভিতৰতে আমি কামটো শেষ কৰিব লাগিব। You must come back within an hour. 1 ঘণ্টাৰ ভিতৰত তুমি অৱশ্যেই ঘূৰি আহিব লাগিব। তাৰপিছত চোৱা, কালেক্ট সাম মানি ফৰ দ্য ফিউচাৰ। ভৱিষ্যতৰ বাবে কিছু অৰ্থ সঞ্চয় কৰা। হি ৱাজ লিভিং ইন দিছ ভিলেজ ফৰ 2 years. তেওঁ 2 বছৰৰ পৰা এই গাঁৱত বাস কৰিছিল। ডণ্ট ৱেইট ফৰ মি. মোৰ কাৰণে ৰৈ নাথাকিবা। বন্ধুসকল, তোমালোকে আজি এইকেইটা চেণ্টেঞ্চ শিকি লোৱা। মই অতি সোনকালে আৰু কেইটামান ভিডিঅ' লৈ আহিম। তোমালোকে আগৰ ভিডিঅ'বোৰ পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু যদি ভিডিঅ'টি ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিবা।